আমি আগবাঢ়িছোঁ আমাৰ অনুষ্ঠান লোকবাদ্য লোকনৃত্য লোকবাদ্য আৰু লোকনৃত্য অনুষ্ঠান আপুনি সহযোগ কৰিব। কিন্তু আমাৰ প্ৰথম অনুষ্ঠান আছিলে এইখন মঞ্চ। আমি এইখন মঞ্চ পৰাই অনুষ্ঠান কৰিছোঁ। আপোনালোকক মৰম বিচাৰিছোঁ। আমাৰ দেৰি কৰিবলৈ অকণো মন নাই। আমি সন্ধিয়াতে গোটেই চব মিলাই থৈ গৈছিলোঁ। তাৰপিছত কি হ'ল নাজানে। আমি আৰম্ভ কৰিছোঁ লোকবাদ্য অনুষ্ঠান। সকলোৱে সহযোগ কৰিব। ধন্যবাদ।
ค
ข
অসমত আমি বা ভাৰতত 10,000 অনুষ্ঠান কৰিছোঁ, কিন্তু এইখন মঞ্চে প্ৰথম আমাক মাতিছিলে। গতিকে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ, সদায় আশীৰ্বাদ কৰিব, মৰম নাচিব, আৰু আপোনালোকৰ আশীৰ্বাদ পালে আমি চাগে আগুৱাই যাম, আৰু আগুৱাই যাম। মোৰ সন্মুখত দেখিছোঁ অপুদা বহি আছিলে। এই অপুদা আমাৰ খুব শুভাকাংক্ষী, অথবা ভিডিঅ' কৰি আছে। মোৰ আমাৰ অনুষ্ঠান আগবাঢ়ি যোৱাত তেওঁলোকৰ অৰিহণা আছে, অপুদাৰ, নয়নদা, বাকী আপোনালোকৰ ৰাইজ। ধন্যবাদ মুখ্যমন্ত্ৰী মহাশয়। আমি এই মঞ্চলৈ আগবাঢ়িছোঁ শিৱসাগৰৰ জাঞ্জীপৰীয়া বিহুৱানৰ